ৰুদ্ৰৰ লগত বিয়াত নবহিবি নহ'লে বিয়াৰ দিনাখনেই তই বিধৱা হবি হে ভগৱান শক্তি দিয়া মোৰ মনত থকা দুখবোৰৰ আভাস ঘৰৰ মানুহক দিব নোৱাৰোঁ মই অভিনয় কৰিব লাগিব সুখী হোৱাৰ অভিনয় ক'ত আছিলি মই তোক বিচাৰি আছিলোঁ কথা আছে তোৰ লগত তোমাৰ লগত মোৰ কথা আছে ইয়াত বহা বহাচোন তুমি আজিৰ পৰা এসপ্তাহ বাহিৰলৈ ওলাই যাব নোৱাৰা ঘৰতে থাকি আৰাম কৰা প্ৰথমে তোমাক সম্পূৰ্ণ শুশ্ৰূষা কৰি লওঁ তাৰ পাছত যলৈ যোৱা যাবা সুস্থইতো আছোঁ মই কি হ'ল মিছা মাতিব নালাগে সকলো গম পাইছোঁ মই ডক্টৰ খুৰাই কৈছে নহয় কি কৈছে কওকচোন খুৰা মানে মোৰ বেমাৰৰ কথা আপুনি প্লিজ ঘৰৰ মানুহৰ পৰা লুকুৱাই ৰাখিব প্লিজ নহ'লে সিহঁতবোৰো ভাগি পৰিব খুৰা মানে তোমাৰ দেউতা অলপ অসুস্থ কি হৈছে দেউতাৰ চিন্তা কৰিব লগা তেনেকৈ একো নাই কেৱল ৰেষ্টৰ অলপ প্ৰয়োজন শাৰীৰিক আৰু মানসিক ৰেষ্ট আৰু সেয়া যদি নকৰে সোনকালে বেয়া অৱস্থালৈ যাব অঁ সেইটো কথা আচলতে তেওঁ মোক নিজৰ ভায়েকৰ নিচিনা ভাবেতো সেইকাৰণে মোৰ কথা চাইকৈ বেছিকৈ চিন্তা কৰে মই সেইবোৰ নাজানো মুঠতে ৰেষ্ট মানে ৰেষ্ট বাছ মই অফিচৰ পৰা ছুটি ল'ম আৰু তোমাৰ লগতে থাকিম বৰষা যেতিয়া নামে